নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ যিটো সময়ত আমি প্ৰকৃতি ধ্বংস কৰিছোঁ গছ-গছনি কাটি শেষ কৰিছোঁ চৰাই চিৰিকটিৰ প্ৰতি আমাৰ দয়া মমতা নোহোৱা হৈছে পৰিভ্ৰমী চৰাইক আমি বিভিন্ন ধৰণে অত্যাচাৰ কৰিছোঁ সেই সময়ত এমুঠিমান প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে আমাৰ প্ৰকৃতিখনক সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে নিৰবিচ্ছিন্নভাৱে নিস্বাৰ্থভাৱে কাম কৰি আহিছে তেনে এজন নিস্বাৰ্থভাৱে প্ৰকৃতিক ভালপোৱা প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি থকা ব্যক্তি আমাৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ ওচৰৰ টেপচলিপাম গাঁৱৰ ভৰত বৰা ডাঙৰীয়া তেখেতে ইতিমধ্যে শতাধিক জীৱ-জন্তু চৰাই চিৰিকটিক শুশ্ৰূষা কৰি অসুস্থ চৰাই চিৰিকটিক কোনোবাই মাৰি পেলাই থোৱা চৰাই চিৰিকটিক সুস্থ কৰি তুলিছে বিশেষকৈ সেই শতাধিক চৰাই চিৰিকটি জীৱ-জন্তুৰ উপৰিও আমাৰ বৰ্তমান সময়ত আমাৰ নতুন প্ৰজন্মই চিনি নোপোৱা হৈছে যিটো পক্ষী আমাৰ অতি মূল্যৱান প্ৰায় জেগাতে নাইকিয়া হৈ গৈছে ধনেশ পক্ষী লুপ্তপ্ৰায় হ'ব খোজা সেই ধনেশ পক্ষীক সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে শতাধিক আঘাতপ্ৰাপ্ত ধনেশ পক্ষীক তেখেতে সম্পূৰ্ণৰূপে শুশ্ৰূষা কৰি সুস্থ কৰি প্ৰকৃতিলৈ উৰুৱাই দিবলৈ সক্ষম হৈছে আমি ইতিমধ্যে তেখেতে বিভিন্ন বঁটাৰে বিভূষিত হৈছে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক বিভিন্ন উপাধিৰে সন্মানিত কৰিছে অসম চৰকাৰেও তেওঁক ইতিমধ্যে সন্মানিত কৰিবলৈ সক্ষম হৈছে তেখেতে কেনেধৰণেনো সেই জীৱ-জন্তুবিলাকক শুশ্ৰূষা কৰিছে অকল জীৱ-জন্তু শুশ্ৰূষা বুলিয়েই নহয় তেখেতে প্ৰকৃতিখনৰ ভাৰসাম্য বজাই ৰাখিবৰ বাবে বিভিন্ন ঠাইত বিভিন্ন সময়ত গছ-গছনি ৰুই প্ৰকৃতিক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে সেইজন ব্যক্তিক আমি আপোনালোকৰ আগত চিনাকি কৰি দিব খুজিছোঁ আৰু তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিক আমি আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ দাদা নমস্কাৰ নমস্কাৰ আমি আজি আহিলোঁ আপোনাৰ যি কৰ্মৰাজি আমি গম পাই আছোঁ আমি মিডিয়া যোগেদি বা বিভিন্ন হেৰিয়ত আমি আপোনাৰ যিখিনি কৰি আছে আমি দেখি আছোঁ বা শুনি আছোঁ আজি আপুনি যিখিনি কৰি আছে আপোনাক ধন্যবাদ জনাই আপুনি কৰি থকাখিনি আমাৰ দৰ্শকসকলক দেখাম বুলি আহিলোঁ আমি ক'লোৱে আপোনাৰ নামটো ক'লোৱেই আপোনাৰ গোটেই পৰিক্ৰমাটো আমাৰ কেনেধৰণে আপুনি ভাবিলে যে এনেধৰণে প্ৰকৃতিক আমি সংৰক্ষণ কৰিব লাগে আৰু ধনেশ পক্ষীক বিশেষকৈ আপুনি হেৰাই যাব খোজা এটা পক্ষীক সংৰক্ষণ কৰিছে আপুনি তেওঁলোকক প্ৰতিপালন কৰিছে কেনেধৰণে আপুনি ভাবিলে আৰু আপুনি কি ক'ব আমাৰ দৰ্শকক এইখিনিতে মই কওঁ যে আমি পৃথিৱীত জন্ম ল'লোঁ যেতিয়া পৃথিৱীৰ হকে কিবা এটা কাম কৰি যাব লাগে পৃথিৱী জীয়াই আছোঁ যেনেকৈ আমি কাৰ পৰা জীয়াই আছোঁ সেইটো চিন্তা মানুহৰ মনত সদায় সোমাব লাগে ঠিক তেনেধৰণৰ এটা মনত এটা ভাৱ সোমালে যে প্ৰকৃতিয়ে সেৱা বঁটা খাই জীয়াই আছোঁ আমি গতিকে প্ৰকৃতিখন জীয়াই ৰখাৰ অশেষ চেষ্টা মানুহৰ কৰ্তব্য আৰু লগতে প্ৰকৃতিত যিবিলাক চৰাই চিৰিকটি সিহঁতক ৰক্ষা কৰাটো মানৱীয় কৰ্তব্য গতিকে মানুহে আমি চিন্তা চৰ্চা কৰিলে তেখেতলোকক যদি জীয়াই ৰাখোঁ তেখেতলোক আমাৰ উপকাৰীহে প্ৰাণী তেওঁ অপকাৰী প্ৰাণী নহয় তেখেতলোকক জীয়াই থাকিলে পৃথিৱীখন অতি ধুনীয়া হৈ আছিলে চৰাই চিৰিকটি থাকিলে বনৰীয়া জীৱ-জন্তু থাকিলে গছ-গছনি থাকিলে প্ৰকৃতিখন বৰ সুন্দৰ হৈ থাকে গতিকে তেনেকুৱা এটা দৃষ্টিভংগী মনলৈ অহাত সেইবিলাক সৰুৰ পৰাই এটা হেৰি আছিল গতিকে মনলৈ অহাত এইখিনি এফালৰ পৰা কৰি গ'লোঁ কমানে কিন্তু কামখিনি কৰি যাওঁতে কিন্তু মই ভবা নাছিলোঁ কিবাকিবি কোনো ভবা নাছিলোঁ যে কৰি ভাল পাইছিলোঁ আৰু মোৰ প্ৰেম আছিলে সিহঁতৰ গছৰ প্ৰতি মোৰ প্ৰেম আছিলে চৰাই চিৰিকটিৰ প্ৰতি প্ৰেম আছিলে কিন্তু প্ৰেম নহ'লে পৃথিৱীত একো কামেই কৰিব নোৱাৰে বিশেষ প্ৰেম দৰকাৰী প্ৰেমৰ কাৰণেহে আজি গোটেই যি কৰিবলগীয়া কাম কৰিবলগীয়া হ'লে প্ৰেম লাগিবই গতিকে সিহঁতৰ ওপৰত মোৰ এটা প্ৰেম জাগিলে সিহঁতক ভাল কৰা এটা নিজকে এটা চেষ্টা কৰিলোঁ তেনেকৈ ইটোৰ পিছত সিটো কৰি যাওঁতে আজি 20-22 বছৰে একেলেঠাই লাগি আজি ধৰি লওক মই এইখিনিলৈ পাইছোঁগৈ আৰু চৰাই চিৰিকটি বিভিন্ন জেগাৰ পৰা আনে যে আনি পিনি আমাৰ ঘৰতে আমাক চঞ্জাই ভাল হয় ভাল লাগে এতিয়া আপোনাৰ অতিথিশালাত কিবা আছে নাই ধনেশ পক্ষী আছে ঠিক আছে আমি চাবলৈ যাওঁ দাদা অসম চৰকাৰ এটা বিভাগৰ কৰ্মচাৰী আপুনি IWT কৰে IWT বিভাগৰ এজন কৰ্মচাৰী অসম চৰকাৰ কৰ্মচাৰী হোৱাৰ পিছতো তেখেতৰ যিখন আজৰি সময়কণৰ অধিক সময় তেওঁ প্ৰকৃতিৰ কাৰণেই দিয়ে চৰাই চিৰিকটিৰ কাৰণেই দিয়ে এয়া এটি ধনেশ পক্ষী আপোনালোকে চাওক দাদাৰ এই অতিথিশালাত আছে মইনা এইটো মিকু দাম দিয়া আছে হয় আহক সোমাই আহক আপুনি ওচৰৰ পৰা চাব পাৰিব মিকু ইয়াৰ নাম ৰাখিছে দাদাই মিকু এতিয়া মিকু বুলি মাতিলে সি গম পায় মিকু বুলি ক'লে চুবলৈ দিয়ে একো নাই চুবলৈ দিব মহাৰিবলৈ দিব একো নকৰে মিকু বুলি খালি নাম গাই মাতিব লাগিব হয় তাক মৰমত ৰখাটোৱে কৰ্তব্য আৰু মৰম কৰিলেনো পৃথিৱীত সকলোৱে গম পায় আৰু
নামটো আমাৰ ধৰ্মকান্ত হাজৰিকা হয় হয় তেখেতে আহি পিনে ইয়াৰ নাম এটা দিবলৈ ক'লোঁ হয় ইয়াৰ নাম মিকু দিলে হয় আগতে বহুত নাম আছিলে চিকু মিকু ধুন জোন হুন বিভিন্ন নাম আৰু ধনেশ পক্ষী নাম হয় আৰু লগতে ৰাম লক্ষ্মণ সীতা আছিলে আমাৰ হাড়গিলা তিনিটা হয় হয় সেইকেইটা আপুনি ইয়াৰ কি আচলতে সমস্যাটো কি আছিলে ইয়াৰ সাধাৰণতে এই পাখিটো ভাঙি দিছিলে হয় এইটো পাখিটো এতিয়া এইটো দাঙিব পাৰিছে মেলিব পাৰিছে চপাব পাৰিছে নিজেই হয় হয় এতিয়া বৰ বেছি দিন নালাগে যাবগৈ পাৰিব হয় এতিয়া খেলিছে নিজে খাইছে এইবিলাক অঁ কলবন নিজে খাইছে খেলিছে এটা নিজে উৰিব পৰা হ'লে নিজে যাবগৈ আৰু ইয়াৰ পৰা যাবগৈ এনেধৰণে আপুনি অৰ্ধ শতাধিক আপুনি ধনেশ পক্ষী শুশ্ৰূষা কৰি পেলাই আপুনি পঠাইছে হয়। ইয়াৰ পিছত আপুনি সিহঁতক যেতিয়া শুশ্ৰূষা কৰি পেলাই উৰিব পৰা হয় উৰাই দিয়ে তাৰপিছত আকৌ আপোনাৰ ওচৰলৈ আহেনে সিহঁত আহে আহে আপুনি যেতিয়া গছলৈ আহে আপুনি ধৰক ইয়াৰ নামটো যেনেধৰণে দিছে সেইটো নামত মাতিলে আপোনাৰ ওচৰলৈ আহে ওচৰলৈ খাবলৈ মই বিশেষকৈ দি থোৱা আছে এইবিলাক কল বান্ধি থৈছোঁ সিহঁতে আহি খাবৰ কাৰণে হয় কলবন বান্ধি থোৱা থাকে তেওঁলোকে আহি খাবহি আৰু সিহঁতি আহি মাত মাতিলে ইও ভাল পাব হয় হয় যে সিহঁতৰ লগ বন্ধু জাতিটো যে আছে হয় দাদাক আচলতে যিখিনি তেওঁ শুশ্ৰূষা কৰি ইমান ধুনীয়াকৈ তেখেতে আমাক এই চৰাইটোৱে চুবলৈ দিছে চাওক ইমান মৰম কৰি দিলে সি ভাল পাইছে আচলতে এয়াই মানুহে আচলতে কৰিব নোৱাৰা কাম একো নাই চৰাইক ভাল পাবলৈ শিকিছে এইটো চৰাই যি চৰাই মানুহ দেখিলে উৰা মাৰে সেই চৰাই মানুহে মৰম কৰি দিওঁতে অতি ধুনীয়াকৈ সি আমি যে কিবা তাক মালিচ কৰি দিলত সি আৰাম পাইছে তেনেধৰণে কৰিছে দাদাই এনেকুৱা অৰ্ধ শতাধিক চৰাই প্ৰতিপালন কৰিছে আৰু যিবোৰ নাম দি তেখেতে চৰাইসমূহ ইয়াত প্ৰতিপালন কৰি শুশ্ৰূষা কৰি সুস্থ কৰি পঠাইছে সেই চৰাইসমূহে দাদাৰ নাম দি মতাৰ লগে লগে ঘৰলৈ আহে আৰু আপোনালোকে বাৰীখনত দেখিব দাদাৰ বাৰীত য'তে ত'তে আপোনাৰ এনেধৰণে খাদ্য ওলমাই ৰাখিছে সেই যিখিনি তেখেতে ইতিমধ্যে মুকলি কৰি দিছে সেই চৰাইসমূহে আহি দাদাৰ ইয়াতে খায় আপুনি ইয়াৰ উপৰি আৰু আমাৰ ধনেশ পক্ষীৰ উপৰি আৰু কি চৰাই চিৰিকটি এনেধৰণে সুস্থ কৰিব শগুন হাড়গিলা তাৰপিছত বৰটোকোলা যিখিনি দুষ্প্ৰাপ্য হৈছে সেইখিনিয়ে আপুনি শুশ্ৰূষা কৰি যিয়ে পক্ষী নহওক হয় হয় কি হ'ল সিহঁতৰ অসুস্থতা বা কিবা দুখ পোৱা যিয়ে নহওক যিকোনো পক্ষীয়ে হওক তাৰ প্ৰতি মই কিবা এটা পক্ষী বুলি যিকোনো বন্যপ্ৰাণীয়ে হওক সিহঁতক খালি মই ভাল পাওঁ কি বন্য হ'ব লাগিব বন্যপ্ৰাণী হ'ব লাগিব ঘৰচোৱা হাঁহ কুকুৰাবিলাকৰ ওচৰত মই ওচৰত নাচাবৰ কাৰণে সিহঁতৰ গৃহস্থ আছে গৃহস্থহীন প্ৰাণীবিলাকক ভাল কৰাটো মানুহৰ কৰ্তব্য কাৰণ সিহঁতক শুশ্ৰূষা কৰি বনলৈ মেলাটো মানুহৰ চেষ্টা অব্যাহত থাকিলে ভাল বুলি ভাবোঁ হয় 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 অতি মহৎ কাম দাদাই কৰিছে দাদা আচলতে আমাৰ বাবে আদৰ্শ আৰু দাদাৰ দৰে ব্যক্তি আমাক প্ৰয়োজন আমাৰ প্ৰকৃতি সংৰক্ষণৰ বাবে অতিকৈ প্ৰয়োজন দাদাই এইখিনি যিখিনি কৰ্ম কৰি আছে আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু জানি ভাল লাগিল যিটো সময়ত মানুহে আমাৰ চৰাই চিৰিকটি প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব হেৰুৱাই দিছে সেই সময়তে দাদাৰ এই কৰ্মত উৎসাহ উদ্দীপনা যোগাবৰ কাৰণে অঞ্চলস্থ কেইজনমান উদীয়মান যুৱকে সহায় সহযোগিতা আগবঢ়াইছে আপোনালোকক ইতিমধ্যে দাদাই ক'লেই যে ধনেশ পক্ষী জনাৰ যিটো নাম দিছে সেই নামটো ধৰ্মকান্ত হাজৰিকা তেওঁ এজন সমাজসেৱক সাহিত্যিক কবি আৰু প্ৰকৃতিপ্ৰেমী তেখেত আমাৰ মাজত আছে ধৰ্মকান্ত হাজৰিকা আমি তেখেতৰ পৰাও জানিব খুজিম তেখেতসকলে এই ধনেশ পক্ষী সংৰক্ষণৰ বাবে এটা সংগঠনৰ অনুষ্ঠানো জন্ম দিছে অনুষ্ঠানটোৰ বেনাৰত তেখেতসকলে ধনেশ পক্ষী সংৰক্ষণৰ এই গাঁওখনত যাতে পৰ্যটকে আহি এনেদৰে চাব পৰাকৈ ব্যৱস্থা হয় তেওঁলোকে কিছুমান পদক্ষেপ হাতত লৈছে আৰু দাদাক সহযোগিতা কৰিছে তেখেত ধৰ্মকান্ত হাজৰিকা আমাৰ মাজত আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতসকলে দাদাক কেনেধৰণে সহযোগিতা কৰিছে আৰু এই কৰ্মটোক কি ধৰণে তেখেতসকলে আগবঢ়াই লৈ যাব বিচাৰে সেই বিষয়ে মই ধৰ্মকান্ত হাজৰিকাৰ পৰা জানিব বিচাৰিম ধন্যবাদ মই আপুনি আজি আমাৰ এই ধনেশ পক্ষীৰ যি আশ্ৰয়গৃহ আৰু বিচৰণস্থলী টেপৰচিলি আমাৰ ভৰত বৰাদেৱৰ গৃহলৈ আহিলে ধন্যবাদ জনাইছোঁ অনুসন্ধানৰ আমাৰ দৰ্শকসকললৈ স্বাগতম জনাইছোঁ বৰাদাই আজি এক দশকৰ পূৰ্বৰ পৰা এই পক্ষী সংৰক্ষণৰ বিষয়ত জড়িত হৈ আহিছে আমি অঞ্চলৰ যিসকল পক্ষীপ্ৰেমী সচেতন ব্যক্তি তেওঁলোকৰ উদ্যোগত ধনেশ পক্ষী আৰু প্ৰকৃতি সংৰক্ষণ সমিতি 2015 চনত গঠন কৰিছিলোঁ আৰু তেতিয়া আমি সেই ধনেশ পক্ষী প্ৰকৃতি সংৰক্ষণ সমিতি সেউজৰ জৰিয়তে বৰাদাক বিভিন্ন ঠাইত যিসমূহ ধনেশ পক্ষীৰ বিচৰণস্থলী আছে সেই স্থলীসমূহৰ গছবিলাক চিনাক্ত কৰি তাত নামকৰণ আৰু পক্ষীবিলাকৰ নিৰীক্ষণ গৃহবিলাক চিনাক্ত কৰি ইত্যাদিসমূহ কৰি আমি অঞ্চলটোত ধনেশ পক্ষী সংৰক্ষণৰ কাৰণে এটা সজাগতা পৰিৱেশ সৃষ্টি কৰিছিলোঁ আৰু সেই পদক্ষেপটো আমাৰ এতিয়াও চলি আছে আমাৰ সমিতিখনে তেখেতক বিভিন্ন ধৰণে সহযোগ কৰি আহিছে মূলতঃ বৰাদাই নিজৰ যিটো প্ৰচেষ্টা পক্ষী সংৰক্ষণ সেই কামখিনি কৰি গৈছে আৰু আমি তেওঁক
আমাৰ যিখিনি কৰণীয় সেইখিনি কৰিছোঁ। লগতে আমাৰ এই ক্ষেত্ৰত আমি অসমৰ সংবাদ মাধ্যমসমূহৰ নাম ল'বই লাগিব, অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ নাম ল'বই লাগিব। তেওঁলোকে আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে। আৰু কিন্তু কথা হ'ল কি, এইখিনি কাম আমি কৰিবলৈ যাওঁতে আজি আপোনালোকে দেখিছেই বৰাদাই নিজৰ যিখিনি তেওঁৰ যিখিনি উপাৰ্জন, সেই উপাৰ্জনেৰেই আজি 1 দশকৰো অধিক সময় খা খৰচ কৰি এনেকৈ পশু পক্ষীৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। কিন্তু আমি ভাবোঁ যে চৰকাৰে ইয়াৰ কাৰণে তেখেতক এটা অনুদান দিব লাগে, যিটোৰ দ্বাৰা এটা স্থায়ী পক্ষী আশ্ৰয়গৃহ কৰিব পৰা হয়, আৰোগ্যশালা কৰিব পৰা হয়। আমি সেইটো অনুৰোধ জনাই আছোঁ। বিশেষকৈ আমি ক্ষেত্ৰত আমি স্থানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াকো আমি প্ৰায় 3-4 বছৰ আগতে আমি তেখেতক আমি আবেদনো কৰিছোঁ, লগতে আমাৰ পৰ্যটন মন্ত্ৰীলৈ আবেদন কৰিছোঁ। কিন্তু এতিয়ালৈকে অৱশ্যে বিশেষ আমি সহযোগিতা লাভ নাই কৰা। তথাপি আমি আশা ৰাখিছোঁ যে এই ক্ষেত্ৰত আজি বিভিন্ন ঠাইত বিভিন্ন প্ৰকৃতিপ্ৰেমীয়ে তেওঁলোকৰ কামবিলাক কৰি গৈছে। হয়তো কোনোবাই সোনকালেই কি কয় তেওঁ সমাদৃত হৈছে বা বৰাদাও হৈছে, কিন্তু বৰাদাই যি ধৰণে হৈছে সেই ধৰণে কিন্তু সহযোগখিনি চৰকাৰৰ ফালৰ পৰা পোৱা নাই। গতিকে আমি এটা আহ্বান হাজৰিকা ডাঙৰীয়াই বৰ এটা সুন্দৰ কথা কৈছে। তেখেতে যিটো আজি কৰি আছে সেইটো কাৰণে আচলতে বঁটা বাহনবিলাকেই তেখেতৰ কাৰণে উপযুক্ত নহয়। বঁটা বাহনটো দিলে তেওঁক এদিনৰ সন্মান এটা যাছিলে, সন্মানখিনি তেওঁ ঘৰত আনি ৰাখিলে। কিন্তু তেখেতে যিটো কাম কৰি আছে সেই কামটোৰ ক্ষেত্ৰত আমি অকল হাজৰিকা ডাঙৰীয়াই কৈছে অকল চৰকাৰকো নকওঁ, আমাৰ যিখিনি জাতীয় অনুষ্ঠান আছে বা যিসকল অনুষ্ঠানে বৰাদাক সম্বৰ্ধনা জনাইছে, সম্বৰ্ধিত কৰিছে, সেই অনুষ্ঠানবিলাককো আমি কওঁ আপোনালোকে সম্বৰ্ধনা জনাওক, সেইটো তেখেতে মৰ্যাদা পাব লাগিব। তাৰ লগতে যদি কিঞ্চিত মানো অৰিহণা আপোনালোকে আগবঢ়ায়, আমি আজি দেখিছোঁ অতি এটা পৰিৱেশত থৈছে তেখেতে এটা নিজৰ সাধ্য অনুসৰি তেওঁ সেইটো কৰিছে। তাৰ কাৰণে যদি কিঞ্চিতমান অলপকৈ হ'লেও সকলোৱে সহযোগিতা আগবঢ়ায়, অতি নহ'লেও তেখেতে ক'লেই আশ্ৰয়গৃহ এটা যদি তেখেতে প্ৰস্তুত কৰিব লাগে। আৰু এটা আমি বস্তু দেখিলোঁ, সেই চৰাইখিনিক খুৱাবৰ কাৰণে আজিকালি আপোনালোকে জানেই গাঁৱতো কলবনৰ আজিকালি অভাৱ হৈছে, আবাৰ থাকিলেও কোনেও এনেই নিদিয়ে। গতিকে সেই চৰাইখিনিক যিখিনি তেওঁ শুশ্ৰূষা কৰি থকা চৰাইখিনিক খুৱাবৰ কাৰণেও তেখেতৰ এটা অৰ্থৰ প্ৰয়োজন হয়, সেইটো তেওঁ নিজৰ পৰা খৰচ কৰি আছে। এই ক্ষেত্ৰত চৰকাৰেতো কৰণীয় আছেই, যিহেতু তেওঁ যিটো কাম কৰি আছে এইটো পৰ্যটন থলীলৈ ৰূপান্তৰিত কৰিব পাৰে। এইটো চৰকাৰে যদি উদ্যোগ লয় পৰ্যটন থলীলৈ এইটো উন্নীত হ'ব আৰু জাতীয় অনুষ্ঠানবিলাকেও তেখেতক কিছু হ'লেও সহায় কৰক নিশ্চিতভাৱে। আৰু আমি সেইটোৱে বিচাৰোঁ। আমাৰ এতিয়া আপুনি এইফালে সোমাই আহোঁতে দেখিছে যে এই গাঁওখন পৰিচিতি মৰাণ অঞ্চল বা ডিব্ৰুগড় জিলা বা অসমতো বিশেষকৈ এই বিষয়ত মানে দৃষ্টি ৰখাসকলে জানে যে ধনেশপক্ষীৰ গাঁও বুলি ক'লে এইখিনি ঠাই জানে। কিন্তু ইয়াৰ পৰা আপুনি এক ফালং আঁতৰলৈ গৈ সোমাই আহি যিটো পৰিৱেশ ৰাস্তাটো, বাৰম্বাৰ বিধায়ক মহোদয়ক আহ্বান জনায়ো আজিলৈকে ৰাস্তাটো সুন্দৰভাৱে নিৰ্মিত হোৱা নাই। ইয়ালৈ বৰাদাৰ বিভিন্ন ভিডিঅ'ৰ বা বাতৰি চাই পিনে বিভিন্ন ঠাইৰ পৰা আজি দৰ্শনাৰ্থী আহে, প্ৰকৃতিপ্ৰেমী আহে, তেওঁলোকে চাবলৈ আহে, কিন্তু সোমাই আহি এইখন যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে এইখিনিও ভাল হ'ব লাগে। আমাৰ আশা আছে যে আমি গোটেই আমাৰ ঠাইখনক এখন পক্ষী নিৰীক্ষণ পৰ্যটন থলীলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। কিন্তু সেই ক্ষেত্ৰত আমাক চৰকাৰে নিশ্চিত সহায় কৰিব লাগিব। হয় ঠিকে। আমি চৰকাৰলৈও আহ্বান জনাইছোঁ আৰু দল সংগঠনলৈও আহ্বান জনাইছোঁ। বৰাদাই এইখিনি কৰি থকাৰ উপৰিও তেখেতে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে। তেওঁ ইতিমধ্যে 500 জোপা মেহগনি ৰুবৰ কাৰণেও তেখেতে প্ৰস্তুতি লৈছে আৰু ইতিমধ্যে ৰোৱা কাম আৰম্ভ কৰিছে। আমি আপোনালোকক কিছু দেখুওৱাৰ চেষ্টা কৰিম আৰু তেখেতে আমাক ক'লে সেইটোও আমি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তেখেতে অৰ্গেনিক টি ঘৰতে প্ৰস্তুত কৰিছে, যিটো চাহপাত একোটা বড়ি তেওঁ এটা নিজৰ সেইটো এটা পৰিকল্পনাৰে কৰিছে। এটা বড়ি দিলে আপোনালোকৰ একাপ চাহ হ'ব। গতিকে সেইটো আমি দেখাবলৈ চেষ্টা কৰিম। এইখনেই দাদাৰ অৰ্গেনিক চাহৰ বাগানখন। তেখেতে ইয়াৰ পৰা অৰ্গেনিক চাহ উৎপাদন কৰিছে, নিজৰ পৰিকল্পনাৰে নিজৰ কৌশলেৰে তেওঁ চাহপাত প্ৰস্তুত কৰিছে। এইখন অৰ্গেনিক আপোনাৰ কিমান বছৰ হ'ল? 20 বছৰ হ'ল। 20 বছৰ অৰ্গেনিক হোৱা। 20 বছৰত একো আপুনি ৰাসায়নিক ব্যৱহাৰ নাই? একোৱে নাই। ইয়াত সাৰ দৰৱ বা কিবা যিকোনো দৰৱেই ব্যৱহাৰ হোৱা নাই আৰু কোনো ৰাসায়নিক সাৰ দ্ৰব্য ইয়াত ব্যৱহাৰ হোৱা নাই। ইয়াতে বনাই নিজে খাওঁ আৰু ৰাইজকো খুৱাওঁ। আপুনি যিটো চাহপাত বনাইছে আমি দৰ্শকক দেখাম। সেই চাহপাতটো আমি চাওঁতে দেখিলোঁ এটা বড়ি। সেই বড়িটো কি একাপ চাহৰ কাৰণে? একাপ চাহত এটা দিলে হয়। আৰু এতিয়া 5জন মানুহ 5টা চাহ দি উতলালে, আকৌ দ্বিতীয়বাৰ বোলে অলপ পিছত খাওঁ বুলি ক'লে আৰু 3টামান দিলে 10জন মানুহে খাব পাৰে।
আকৌ ভিতৰতো অলপ ৰহিবলৈ থাকে আৰু একেচাতে সিজি যায়। আৰু এই বাগানৰ লগতে তেখেতে মেহগনি পুলি ৰুব খুজিছে। তেখেতৰ পৰিকল্পনা 500 জোপা মেহগনি ইতিমধ্যে কিমান ৰুইছে আপুনি? এতিয়ালৈকে মোৰ 100 হৈছে ৰোৱা। হয়, এইখিনি মেহগনি গছ ৰোৱা হৈছিলে আৰু এইখিনি মেহগনি আমাৰ ৰাজীৱ শদিয়া তেওঁ ৰাজ্য স্বাৰ্থৰ দিনাখন আমি তেখেতৰ তালৈ যাব নোৱাৰিলোঁ, কিন্তু তেখেতৰ নামত আমি মেহগনি ৰুলোঁ আৰু আম পুলি ৰুলোঁ তেখেতৰ নামত আমি হেৰি কৰি পিনে তেখেতৰ কাৰণে তেখেতৰ পৰিয়ালৰ কাৰণে 20 জোপা মই মেহগনি গছ তেখেতৰ পৰিয়াললৈ বুলি দিছোঁ। ৰাজীৱ শদিয়াৰ নামত তেখেতৰ পৰিয়ালে ভৱিষ্যত তাৰ পৰা এটা কিবা আৰ্থিক সমস্যা এটা হ'লেও তেওঁলোকে কিবা এটা সঁহাৰি পাব। আৰু বাকীখিনি ধৰি লওক প্ৰকৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত ৰোৱা হ'ল, তেওঁ প্ৰকৃতি ৰক্ষা হ'ব, তেওঁৰ নামতো তেওঁৰ কিবা এটা আৰ্থিক সমস্যা দূৰ হ'ব। লগতে আমি ধৰ্মকান্ত হাজৰিকা আমি একেলগতে আম পুলি ৰুলোঁ, আম পুলি ৰুইছোঁ ইয়াত। ইয়াতে আম পুলি ৰুইছোঁ। এইখিনি আমাৰ বান্দৰে খাব, বান্দৰবিলাকে বৰ আমনি কৰি থাকে, বন্য প্ৰাণীবিলাকে খাব। এইখিনি ৰাজীৱ শদিয়া নামতে ৰুইছে? হয়, ৰাজীৱ শদিয়াৰ নামত ৰোৱা হৈছে। অতি সুন্দৰ পদক্ষেপ। 20 জোপা মেহগনি গছ ৰাজীৱ শদিয়াৰ নামত তেখেতসকলে ৰুইছে আৰু ৰাজীৱ শদিয়াৰ পৰিয়াললৈ তেওঁলোকে উপহাৰ হিচাপে এইখিনি আগবঢ়াইছে। এইটো আম পুলি ৰোৱা হৈছিলে। আম পুলি তাৰপৰা ইফালেও আছে আম পুলি, ভালেমান ৰোৱা আছে। আম পুলি বহুতখিনি ৰোৱা আছে। ৰাজীৱ শদিয়া তেখেতৰ নামেৰে, তেখেতৰ নামকৰণত বন্যপ্ৰাণীয়েও যেন এটা ফল খাব, তেখেতৰ আত্মাখনে অলপ শান্তি পাব, সেইবুলি সেই অনুপাতে তেখেতক সেই অনুভূতি মনলৈ আহিল আৰু আমি সেইটোৱে কৰিলোঁ। আৰু এই জোপাত মেহগনি সুন্দৰ হৈ আহিছে। মেহগনি গোটেই বাগানৰ চাইডে চাইডে আপোনাৰ মেহগনি ৰুইছে আৰু চাইডত চবতে সিফালে আৰু পৰিকল্পনাও আছে 500 জোপা টোটেল মেহগনি ৰুব আৰু চন্দন ৰুম। আৰু চন্দন ৰুব। এই তেখেতে নিজৰ শ্ৰম আৰু ত্যাগেৰে নিজৰ অৰ্থ খৰচেৰে কিমানখিনি কৰি আছে আপোনালোকে দেখা পালে। আমি দাদাক ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক, যাতে প্ৰকৃতিৰ কাৰণে আৰু নতুন নতুন উপহাৰ দাদাই দি যাব পাৰে। আপোনালোকেও আমি আগতে ক'লোৱে আপোনালোকেও আহিব টেপচালুমি বাম গাঁৱত আহি দাদাক কিছু উৎসাহ উদ্দীপনা আৰু সহযোগিতা আগবঢ়াব। এয়াই আছিল ভৰত বৰা ডাঙৰীয়া। পৰৱৰ্তী সময়ত এনেধৰণৰ যোগাত্মক চিন্তাৰে ইতিবাচক বাৰ্তা দিবৰ বাবে আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিম। চাই থাকিব অনুসন্ধান।